হাই ফ্ৰেণ্ডছ, কেনেকুৱা ভালনে? আশা কৰোঁ আপোনালোকে ভালে আছে। মই ধীৰাজ অসমলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। গ্ৰাউণ্ডত আছোঁ। গ্ৰাউণ্ডত অহাটো এটা অভ্যাসত পৰিণত হৈছে, কাৰণ ছুটীত থাকিলেই হওক নতুবা তাত থাকিলেই হওক এটা অভ্যাসত পৰিণত হৈছে। আপোনালোকে এই অভ্যাসত পৰিণত কৰাটো অত্যন্ত প্ৰয়োজন। লাগিলে আপোনাৰ চাকৰিত যাওক নাযাওক, চাকৰি কৰক নকৰক, ইণ্টাৰভিউ দিয়ক নিদিয়ক, আমাৰ শৰীৰৰ কাৰণে গ্ৰাউণ্ডত অহাটো অত্যন্ত প্ৰয়োজন। আমি আধা ঘণ্টা বা 1 ঘণ্টা শৰীৰক দিয়াটো, আমি সময় দিয়াটো অত্যন্ত প্ৰয়োজন। বাকী আপোনালোকৰ অসম পুলিচৰ ৰিজাল্ট দিলে খুব ভাল লাগিছে আৰু বেয়াও লাগিছে, কাৰণ 32,000-ৰ ভিতৰত 9,000 ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। বাকীবিলাকে হয়তো চাকৰি নাপালে বা তেওঁলোকে ফাইনেল মেৰিট লিষ্টত নম্বৰ নাহিলে তেওঁলোকৰ অত্যন্ত দুখ হৈ আছে। মই জানো তেওঁলোকে অত্যন্ত দুখিত হৈ আছে, কিন্তু এই দুখিত পৰিৱেশত তেওঁলোকে পজিটিভলি কিছুমান কথা ভাবিব লাগিব, পজিটিভলি আগবাঢ়িব লাগিব। মই এই কথাটো প্ৰায় আপোনালোকক কৈ থাকোঁ, প্ৰায় আপোনালোকক বুজাবলৈ চেষ্টা কৰি থাকোঁ যে আপোনালোকে হাৰি জিকিবলৈ চেষ্টা কৰিব লাগিব। যিয়ে হাৰিব জানে, যিয়ে হাৰি জিকে, তেওঁহে এদিন ছাকচেছ হ'ব পাৰে। গতিকে আপোনালোকে ইয়াৰ পৰা কিছু কথা শিকিবলৈ চেষ্টা কৰক, যে আপোনালোকে আজি হাৰিছে আৰু কাইলৈ নাহাৰে। যদি হাৰি কিনে আপোনালোকে পিছুৱাই আহে খোজ, তেতিয়াহ'লে কেতিয়াও জিকিবলৈ আপোনালোকে সাহস কৰিব নোৱাৰিব আৰু কেতিয়াও জিকিব নোৱাৰিব। গতিকে আপোনালোকে ইয়াৰ পৰা কিছু শিকক, যে আপোনালোকে সদায় টাইম দি গ্ৰাউণ্ডলৈ আহক। আহি কিনে আগন্তুক আহি থকা দিনবোৰত যাতে আপোনালোকে আৰু হাৰিব নালাগে, তাৰ বাবে আপোনালোকে কঠোৰ পৰিশ্ৰম এতিয়াৰ পৰা আৰম্ভ কৰক, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব পাৰিব। বাকী যিসকল ল'ৰা ছোৱালীয়ে চাকৰি পাইছে বা যিসকলৰ ফাইনেল মেৰিট লিষ্টত নম্বৰ আহিছে, অহাকালি এপইণ্টমেণ্ট দিব, তেওঁলোকৰ অত্যন্ত সুখৰ খবৰ যে তেওঁলোকে নিজৰ জীৱনটো ছাকচেছ বুলি ক'বতো খোজা নাই। মই ছাকচেছ হ'বলৈ হ'লে আৰু বহুত কিবা কিবি কৰিব লাগিব, কিন্তু এটা কৰ্মসংস্থান পাইছে। অন্ততঃ তেওঁলোকৰ যি আৰ্থিক অভাৱ সেইখিনি অকণমান হ'লেও পূৰণ কৰিব পাৰিব ইয়াৰ ফলত, আৰু লগতে 2-4জনক সহায় কৰিব পাৰিব। তেওঁলোকে এটা কাম কৰিব লাগে, যে তেওঁলোকে উৎসাহ দিব লাগে লগৰবিলাকক, যে তেওঁলোকে কেনেধৰণে প্ৰেক্টিছ কৰিছিলে, তেওঁলোকে কেনেধৰণে অনুশীলন কৰিছিলে, সেই বিষয়ে তেওঁলোকে ক'ব লাগে যে এনেধৰণে অনুশীলন কৰক, এনেধৰণে অনুসৰণ কৰিলে ছাকচেছ হ'ব। কাৰণ অকল তেওঁলোকে ছাকচেছে নহয়, সমাজখন ভালকৈ চলাবলৈ হ'লে প্ৰত্যেকৰে ছাকচেছ হ'ব লাগিব। প্ৰত্যেকে আৰ্থিক অভাৱবিলাক আমি দূৰ কৰিব পাৰিব, তেতিয়াহে আমি এই সমাজখন ছাকচেছলৈ লৈ যাব পাৰিম। গতিকে প্ৰত্যেকৰে ভূমিকা অত্যন্ত প্ৰয়োজন। মই চাকৰি হৈছোঁ বুলিয়ে যে আপোনালোকে আৰু বেলেগ কাম নাই তেনেকৈ নাভাবিব, যে তেওঁলোকক উৎসাহ দিয়ক। যিসকলৰ চাকৰি হোৱা নাই তেওঁলোকক উৎসাহ দিয়ক, আৰু তেওঁলোকে উৎসাহ দিলেহে আগবাঢ়িব পাৰিব। গতিকে মই গ্ৰাউণ্ডলৈ আহিছোঁ, অকণমান ভাল লাগিছে। আজি বহুদিনৰ মূৰত গ্ৰাউণ্ডলৈকে আহিছোঁ ছুটীত আহি কিনে। গতিকে আপোনালোকে কণ্টিনিউ এই কথাখিনি ৰাখক, কণ্টিনিউ প্ৰেক্টিছখিনি কৰি ৰাখক, তেতিয়াহ'লে আপোনালোকেও এদিন আপোনালোকে এপইণ্টমেণ্ট হাতত ল'ব পাৰিব। বৰ্ডি পিন্ধা সপোনটো আপোনালোকে বাস্তৱত ৰূপায়িত কৰিব পাৰিব। গতিকে আৰু বিশেষ নকওঁ, মই আপোনালোকক প্ৰেক্টিছৰ বহুখিনি ভিডিঅ' দিম। ভৱিষ্যতে SSC-GDৰ ওপৰত ইণ্টাৰভিউ আহি আছে, ৰানিঙৰ ওপৰত ভিডিঅ' দিম। তাৰ উপৰি আকৌ অসম পুলিচৰ হয়তো হ'ব পাৰে, নতুবা আৰ্মিৰ ওপৰত, নতুবা আছাম ৰাইফলছৰ ওপৰত, এনেধৰণৰ বহুত ভিডিঅ' লৈ আহে আপোনালোকক আগন্তুক আহি থকা দিনবোৰত। গতিকে আজিলৈ এৰিলোঁ। জয় অসম, ধন্যবাদ।